ইমান বেটা নামতহে আছে কামততো নাই বেৰাখানো ভাংছিল দিবা লাগছিল বিৰাট দিগদাৰ হৈছে কাম বহনত ঠাণ্ডা নাই খালি ফুৰা ফুৰাৰে ঠাণ্ডা আজি ফাদাৰক কথাটো ক'বই লাগিব দে নহ'লে ইমান হ'ব ফাদাৰক আজি কথাটো ক'ব লাগিব ফাদাৰ কাম কৰি আছে ফাদাৰ কাম কৰি আছে যাম ৰ বাবা কি তোমার মোৰ এটা কথা আছিলে কি তো কথা কথাই ওলালি কেনে কি ফিটিঙত কাম বহনৰ তো ঠাণ্ডা নাই অলপ একেলাই মৰবা লাগছো ইমান ডাঙৰ সৰ্গ কাম কৰি দেখা নাপা নেকি তোৰ আৰু খালি গোটেই কামানি গীতি ক'ৰবাতোতে যাবা নৰং অলপ বাবা মোৰ দেখোন লগ লেটে পেটে দৌৰোতাকে আমাৰ বাপে বাইক দিছিল মোক গোটেই এখন বাইককো দিব নোৱাৰা না আমাৰ বহুত পুৰণা সম্পত্তি আছে আমাৰ লগত মিলিবা খুজিলি হ'ব নেকি আমাৰ ধন সম্পত্তি কিমান তই গম পোৱা তোৰ কি আছে তোৰ বাৰান্দা বেচাই দিবি নেকি তই বাৰান্দা বেচাই তই বাইক ল'বি খালি বাইক লাগে কামত ধান্দা নাই লাগবই মোক বাইকখন লাগবই তই ঘৰৰ পৰা ওলাই যাওঁ যদি যা দুনিয়াৰ লোক মাখাৰ লগত বেৰা ফাল্টু নষ্ট হৈছা ঘৰৰ পৰা ওলাই যা তই এনেকা কি খাতাৰ খুতুৰ কি শুনা পালো কি তো কবি চলিকতক বোলে বাইক লাগে মাথা চাথা নষ্ট গম পাইছা না এই ওলবা লাগচোন দিনটা কাম কৰি আজিকালি চলিৰ সেয়ে দি না বাইক কিবা লাগে দি বাইক দোৱাটাতো ডাঙৰ কথা নহয় পইচাহে হৈছে মেইন কেছ এতিয়া হয় যেনিবা বৰ্তমান যেনিবা লয়ে গাড়ী সৰু চলে দে চানা কেইটা অলপ বনাইছা নেকি বানাইছো মই আৰু কি শুনা পালো না ভাই আছা না ঘৰত আছো ইয়াৰ বাপেকটা মই ভয় লাগে নহয় সদায় গালি চালি দেই আছো আছা নাযাতে কলেজৰ ফাংচন চাবা আজি যাংছ জাল্লা উঠি আছে আজি কিয় কি কাৰণত নকবি ৰ লগাই দে যদি কুৰকুৰানি ইউটিউব চেনেলটো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব সদৌ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ ওলগ যাচিছোঁ আৰু এই গাবলৈ লৈছোঁ গুণ মাষ্টৰৰ জীয়েকৰ প্ৰীতি গুণ মাষ্টৰৰ জীয়েকৰ সমান ভাল ছোৱালী নাই টিউচন কৰা মাষ্টৰটোকেহে তাই হেনো ভাল পায় গুণ মাষ্টৰৰ জীয়েকৰ সমান ভাল ছোৱালী